প্ৰথম কথা আচৰিত লাগিছে শুনি পেলাই তেওঁলোকে এতিয়া ন্যায়ৰ বাবে ৰাজপথত নামিছে আৰু তেওঁলোকৰ যিটো প্ৰতিবাদ হ'ব সেই প্ৰতিবাদটো হৈছে ময়ো জুবিন আপুনিও জুবিন এতিয়া প্ৰথম কথাটো ক'ব বিচাৰিছোঁ মানুহে ইমান মিছা এক্টিং কেনেকৈ কৰিব পাৰে আৰু ইমান মিছা কথা কেনেকৈ ক'ব পাৰে জুবিন গাৰ্গদেৱৰ ন্যায়ৰ বাবে এতিয়া চৰকাৰ কাৰ বিজেপিৰেতো চৰকাৰ হয় মানে চৰকাৰৰ এগেইনষ্টত বিজেপি কৰ্মীয়ে আন্দোলন কৰিব মানে ক'বলৈ গ'লে পুলিচে এতিয়া নিজৰ হাতত হেণ্ডকাফ পিন্ধিব লাগিব তাৰ বাহিৰে একো নাই চুৰক ঘৰত বৰপিৰা পাৰি দি পেলাই মানুহক দেখা বাৰীত চুৰ বিচাৰি ফুৰিলে নহ'ব নহয় কথাটো তেনেকুৱা হয় নে নহয় এতিয়া যদি সঁচাকৈ ময়ো জুবিন আপুনিও জুবিন যদি এনেকৈ হৈছে জুবিন দাক যদি সঁচাকৈয়ে সন্মান কৰে সঁচা অৰ্থত সন্মান কৰে মই এতিয়া প্ৰমাণ দিম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰে নিজে কৈছিলে যে আই এম বিগ ফেন অফ জুবিন মই জুবিন গাৰ্গদেৱৰ বহুত মানে ডাঙৰ ফেন হয় তেওঁতো জুবিন গাৰ্গদেৱক লৈ ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ লিষ্টখন কি কি ক্ষেত্ৰত ৰাজনীতি কৰিছে সেই লিষ্টখন পিছত জনাই আছোঁ কিন্তু এতিয়া এটা প্ৰমাণ দিওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান জুবিন গাৰ্গদেৱৰ ডাঙৰ ফেন হয় বিগ ফেন হয় এইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম জুম কৰিবৰ কাৰণে এইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজ বিজেপিৰ যিটো ভাইটি চেল আছে ভাইটি চেলকো অনুৰোধ কৰিছোঁ কংগ্ৰেছৰ মানুহখিনি পিছত নালাগি পেলাই এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি এই ফেচবুক পেজটো চেক কৰিব এতিয়া ফেচবুক পেজটো কিয় দেখুৱাইছোঁ মই এতিয়া দেখুৱাইছোঁ ইয়াত গ'লোঁ যোৱাৰ পিছত যাম আমি এই ফল'য়িং আৰু ফল'ৱাৰ্ছ আৰু ফল'য়িং আছে ঠিক আছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফল'য়িঙৰ ছেকশ্যনটো যাম তেওঁনো কাক কাক ফ'ল' কৰে আমি চাম এয়া চাওক কাক কাক ফ'ল' কৰে মেহবুবা মুফতিকে আদি কৰি চবকে ফ'ল' কৰি থোৱা আছে ইয়াত চাওক জুবিন গাৰ্গদেৱক ফ'ল' কৰিছেনে লাষ্টত অমিত শ্বাহ আছে মেহবুবা মুফতিৰ পৰা আদি কৰি সকলো আছে টাইমছ অফ ইণ্ডিয়াৰ পৰা আদি কৰি সকলো আছে কিন্তু প্ৰাগ নিউজ আছে অসম লাইভ 24 আছে কিন্তু জুবিন গাৰ্গদেৱৰ তেওঁ ফ'ল' কৰিছেনে চাওকচোন চাওক মাত্ৰ 31জন ফ'ল' কৰিছে 31জনৰ ভিতৰত ময়ো জুবিন আপুনিও জুবিন যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় এবাৰো জুবিন গাৰ্গদেৱক ইমানে যদি ভাল পায় তে এবাৰো ফেচবুক পেজটো কিয় ফ'ল' নকৰিলে অনুৰাগীজন ক'ত আছে ক'ত ব্যস্ত তেওঁ নতুন নতুন পৰিকল্পনা কি কৰিছে এইবিলাক তেওঁ জানিবলৈ মন নাযায়নে এতিয়া জুবিন গাৰ্গদেৱক লৈ ৰাজনীতি কৰিবলৈ অলপো লাজ নালাগেনে এইখন চৰকাৰ ইমান মিছা কথা ক'ব পাৰে ইমানেই মিছা কথা ক'ব পাৰে মানে এওঁলোকৰ মতে ৰাইজেও মিছা কথা কওক জাতিলাওটোক জাতিলাও বুলি ক'ব নালাগে ৰাইজে এতিয়া জাতিলাওটোক বেঙেনা বুলি ক'বলৈ দিব এওঁলোকে ইমান তলৰ খাপৰ মানুহ এওঁলোকে গছৰ গুৰি কাটি পেলাই গছৰ ওপৰত পানী দিয়ে আজি যে জুবিনদাৰ ন্যায়ৰ কাৰণে আন্দোলনত নামিব তেন্তে গৃহ বিভাগ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থ হৈছে লাজ নালাগে শ্লোগান কি দিব যে বিজেপি বাচাও হিমন্ত বিশ্ব শৰ্মা হটাও ক'ব পাৰিব তেওঁলোকে যিসকল বিজেপি কৰ্মীয়ে আপোনাৰ প্ৰতিবাদত নামিব তেওঁলোকে ক'ব পাৰিবনে তেওঁলোকে কিহৰ কাৰণে প্ৰতিবাদত নামে কাৰণ এইখন চৰকাৰ বিফল হৈছে কাৰণে বিজেপিয়ে আকৌ প্ৰতিবাদত নামিব জুবিনদাৰ ন্যায়ৰ কাৰণে মুখ্যমন্ত্ৰীয়ে মানে জাষ্টিছ দিব পৰা নাই সেইকাৰণেতো বিজেপি কৰ্মীসকলে আন্দোলনত নামিব তেনেহ'লে শ্লোগান কি হ'ব অসমৰ ৰাইজে জানিব বিচাৰিছে বিজেপি বাচাও হিমন্ত বিশ্ব শৰ্মা হটাও হ'বনে নহয় শ্লোগান দিব পাৰিবনে বিজেপি কৰ্মীসকলে যে জুবিনদাৰ ন্যায় বিচাৰ লাগে ক'ব পাৰিবনে বিজেপি গো বেক ক'ব পাৰিবনে বিজেপি চৰকাৰ হাই ক'ব পাৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি বিজেপি কৰ্মীসকলে ক'ব পাৰিবনে নোৱাৰে সেইটোহে আচল কথা ৰাইজক দেখুৱাই পেলাই জুবিনদাৰ নামৰ ৰাজনীতি কোনে কৰি আছে প্ৰথম দিনাৰ পৰা সকলোৱে জানে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এতিয়া শ্লোগানটো দিছে ময়ো জুবিন আপুনিও জুবিন কিন্তু ফেচবুকত তেখেতৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজত কিয়নো জুবিন দাক আমি দেখা নাপালোঁ কিয় ফ'ল' নকৰিলে এয়াই নেকি তেওঁৰ প্ৰেম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাটক কৰাত খুব ভাল আৰু গোটেই বিজেপি দলটোৱে মাৰ্কেটিং আৰু নাটকত 1 নম্বৰত থাকে তেওঁলোকে এষাৰ কথা আছে ন শগুন যিমান ওপৰত নুৰক কিয় সদায় মৰা শৰ ওপৰতে চকু তেওঁ যিমান ডাঙৰ পদবীত নাথাকক কিয় সদায় এনেধৰণৰ ৰাজনীতি কৰি থাকিব তাৰ বাহিৰে এইখন চৰকাৰ একো নাই মই আগতেও কৈছিলোঁ এতিয়াও প্ৰথমে ক'ম যে কুকুৰা মাৰি খোৱাটো কোৱা হয় চিকেন পাৰ্টি ছাগলী মাৰি খোৱাটো কোৱা হয় মটন পাৰ্টি আৰু দেশৰ জনতাক মাৰি খোৱাৰ লগতে দেশৰ জনতাক মূৰ্খ বনোৱা পাৰ্টিটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টি এতিয়া ক'লে ভাইটি চেলৰ পৰা আদিকৈ বিজেপি কৰ্মকৰ্তাসকলৰ গাত লাগিব সঁচা কথা ক'লে তেওঁলোকৰ গাত লাগিব এতিয়া আপুনি যিটো কথা ক'লে কালি ঝুমুৰৰ যিসকল শিল্পী আছিলে তেওঁলোকক মানপত্ৰ দিয়া হ'ল আৰু 25,000 টকা এককালীন সাহায্য এটা দিয়া হ'ল এতিয়া তাতে কৈ আছে যে হেৰি বিজেপি মুৰ্দাবাদ
নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ আছে লগতে আৰু এগৰাকী যুৱতীয়ে কি সুন্দৰ বক্তব্য দিছে যে এই অনুষ্ঠানটো পাতিব লাগিছিলে অক্টোবৰত কিন্তু পাতিলে 16 ছেপ্টেম্বৰ ইয়াত বোলে কি কাৰণ আছে আমি বুজি পোৱা নাই এনেকুৱা পৰিস্থিতিত পাতিলে বোলে তেওঁলোকে নিজে কৈছে আমাক 25,000 আমাক মিঠাতেল নালাগে আমাক লাগে এছটি ষ্টেটাছ আমাক লাগে জনজাতিকৰণ আমাক লাগে মাটিৰ পট্টা লাগে যুৱতীগৰাকীয়ে নিজে কৈছে লগতে কৈছে যে এখন চৰকাৰে কি কৈছিলে গিনিজ বুক অফ ৰেকৰ্ড কৰিব ঝুমুৰ নৃত্য তাৰপিছত মন্ত্ৰীসকলে দুদিনমানৰ পিছত কি ক'লে নাই আমি ৰেকৰ্ডৰ কথা কোৱা নাছিলোঁ নহয় কিন্তু তেওঁলোকৰ চবৰে হাতে হাতে প্ৰমাণ আছে এইখন চৰকাৰ যে কিমান মিছা এতিয়া 25,000 টকা যে দিলে আজিকালি কোনো মানুহ মূৰ্খ নহয় 25,000 টকা দিলে যে 25 দিনৰ কাৰণে দিছে নে 25 বছৰৰ কাৰণে দিছে আজি বাগানে কি বিচাৰিছে বাগানে বিচাৰিছে শিক্ষক শিক্ষয়িত্ৰী মডেল স্কুল দিছে শিক্ষক শিক্ষয়িত্ৰী নাই বাগানে কি বিচাৰিছে চিকিৎসালয় ভাল চিকিৎসালয় আজি কি বিচাৰিছে মাটিৰ পট্টা বিচাৰিছে এছটি ষ্টেটাছ বিচাৰিছে জনজাতিকৰণ বিচাৰিছে এইবিলাক কিয় নকৰে লগতে ঝুমুৰ বিশ্ব ৰেকৰ্ড হোৱাটো বিচাৰিছিলে তেওঁলোকক মাতি আনি পেলাই এনেকুৱা অন্যায় কিয় কৰিলে আজি সেই যুৱকজনে যে ক'লে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ঠিকেই কৈছে ইয়াত আহি পেলাই গম পালে যে এইবিলাক চব ভেকু ভাওনা কোনো মানুহটো মূৰ্খ নহয় তেওঁলোকে কি কৈছে যে আমাক অনলাইন দিয়া হ'লেও ভাল আছিলে চাৰ্টিফিকেটখন চাব ভিডিঅ'টোত এইবোৰ আমি কোৱা কথা নহয় যে চাৰ্টিফিকেটখন অনলাইন দিব পাৰিলেহেঁতেন ডিষ্ট্ৰিক্টে দিয়াৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন এনেকুৱা এটা ডাঙৰ মানে আয়োজন কিয় কৰিলে যি পৰিস্থিতি জুবিন গাৰ্গ দেৱৰ এটা প্ৰতিবাদ হৈ আছে চাৰিওফালে ন্যায়ৰ বাবে তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ ব্যৱস্থা কিয় ল'লে লগতে তেওঁলোকে এইটো কৈছে যে জুবিনদাৰ ন্যায়ো বিচাৰিছে এতিয়া তেওঁলোকে 25,000 টকাত সীমাবদ্ধ থাকিব বিচাৰা নাই তেওঁলোকৰ যিসমূহ দামী এছটি ষ্টেটাছৰ পৰা আদি কৰি জনজাতিকৰণৰ পৰা আদি কৰি মাটি পট্টাৰ পৰা আদি কৰি এইবিলাক কিয় নকৰে এইখন চৰকাৰে আৰু কি কয় কংগ্ৰেছে বোলে ৰাজনীতি কৰে কংগ্ৰেছে যদি ৰাজনীতি কোনে কৰিছে শুনক ৰাজনীতি কৰিছে এইখন চৰকাৰে যেতিয়া জুবিন গাৰ্গ দেৱৰ পাৰ্থিৱ শৰীৰটো এয়াৰপৰ্টলৈ আহিলে এয়াৰপৰ্টত অহাৰ পিছত কফিনটোৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে ঠিকে কৰিছে গামোচাখন দিলে এইটো এটা সন্মান কৰিছে তাৰপিছত তেওঁ পকেটৰ পৰা চাব ভিডিঅ'টো আছে চব ছ'চিয়েল মিডিয়াতে আছে পকেটৰ পৰা পটককৈ বড়ো গামোচাখন উলিয়াই পেলাই কাৰণ 22 ছেপ্টেম্বৰটো BTC ইলেকশ্যন আছিলে লগালগ বড়ো গামোচাখন উলিয়াই যি ফিট কৰিছে আৰে জুবিন গাৰ্গ দেৱৰ পাৰ্থিৱ শৰীৰটোৰ ওপৰতো পলিটিক্স মানে বড়োসকলক মানে দেখুৱাইছে চোৱা মোক ভোটটো দিবা মই তোমালোকৰ গামোচাখন ওপৰত দি দিছোঁ তেওঁ যদি বড়ো জনজাতি গামোচাখন দিব মন আছিলে তেওঁ লগত হাতত লৈ যাব লাগিছিলে তেওঁ পকেটত কিয় লৈ গ'ল মনে 1 নম্বৰ ৰাজনীতি কোনে কৰিলে বিজেপি লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰ যেতিয়া পাৰ্থিৱ শৰীৰটো আহিলে লগালগ তাত অলপ হুলস্থুল হৈছিলে মানুহখিনি মানে ৰৈ আছে কেতিয়া আহিব দুখত ভাগি পৰিছে তেতিয়া কি ক'লে এইখিনি বোলে উচ্ছেদিত সমৰ্থক বোলে সেইটো ৰাজনীতি কোনে কৰিলে তাৰপিছত তেওঁ কি ক'লে যে জুবিন গাৰ্গক দেৱক যদি ন্যায় দিব নোৱাৰোঁ তেনেহ'লে মোক ভোট নিদিব মানে মই ন্যায় দিম কিন্তু মোক ভোট লাগিব এইটো ৰাজনীতি কোনে কৰিলে তাৰপিছত কি ক'লে যে জুবিন গাৰ্গ দেৱৰ অনুৰাগীৰ 10% মোৰ অনুৰাগী সেইটো কোনে কৰিলে এইবিলাক কোনে কৰিছে তাৰপিছত কি কৰিলে বাংলাদেশৰ গায়িকা কথাটো আনিলে সেইটোতো ৰাইজ নগলিলে তাৰপিছত কি কৰিলে মিঠাতেল তেওঁতো গেলামালৰ দোকানী নে মুখ্যমন্ত্ৰী মোৰ সন্দেহ হয় সেইটোতো ৰাইজ নগলিলে তাৰপিছতে তাৰপিছত আনিলে আপোনাৰ উদ্যমিতা অৰুণোদয় সেইখিনিতো ৰাইজ নগলিলে তাৰপিছত তেওঁ ক'লে যে মোৰতো দৰমহা পইচাকেইটাহে চলি আছোঁ এটকাও নাই সম্পত্তিও নাই ডাইভাৰ্ট কৰিব বিচাৰিলে ইছ্যুটো সেইটোও নোৱাৰিলে তেওঁ চবফালে বিফল হৈ গৈ আছে তাৰপিছত কালি এটা কথা ক'লে যে কংগ্ৰেছৰ ঘড়ী কাটাডাল বোলে 28 দিনৰ পিছতহে ঘূৰে আমাৰ ঘড়ী কাটাডাল সদায় 28 দিনৰ পিছতে ঘূৰে বিজেপিটো ঘড়ীয়ে নাই দেখোন সময়ে বেয়া হৈ আছে দেখোন বিজেপিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি কয় চব মিছা কথা কয় আৰু সঁচা কথাবিলাক নহয় ৰাইজে প্ৰতিফলিত কৰি দিছে এতিয়া ঘড়ী কাৰ বেয়া ঘড়ী কাৰ পিছত চলি আছে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়ে কিয় নাহিলে অমিত শ্বাহ ডাঙৰীয়ে কিয় নাহিলে আজি ইমান মিছা কথা ক'ব পাৰে মণিপুৰত কিয় নগ'লে মণিপুৰতো আমাৰ 28 দিনৰ ভিতৰতেতো ৰাহুল গান্ধী দেৱ গৈছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কেতিয়া গ'ল 28 মাহৰ পিছতহে গ'ল কাৰ ঘড়ীটো পিছত চলি আছে আমাৰ নে তেওঁলোকৰ ঘড়ী পিছত চলি আছে তেওঁ যে কৈছে ৰাহুল গান্ধী ডাঙৰীয়া যে 28 দিনৰ পিছত আহিছে তাৰ আগতে আহিব লাগিছিলে তেনেহ'লে আপুনি 28 দিনৰ ভিতৰত কি কৰিলে এই দুখীক দেখোন VIP ট্ৰিটমেণ্ট দিলে আৰু সাধাৰণ ৰাইজে জুবিনদাৰ যোনে ন্যায় বিচাৰিলে তেওঁলোকক দেখোন অত্যাচাৰ কৰিলে গুলি মাৰিলে 28 দিনত তেওঁ কি ন্যায় দিলে তেওঁতো সাধাৰণ জনতাৰ ওপৰতে অত্যাচাৰ কৰিলে তেওঁ যে 28 দিনৰ কথা ক'ব আহে তাৰপিছত তেওঁ কি ক'লে ভূপেন হাজৰিকাৰ দেৱৰ কথা ক'লে যে ভূপেন হাজৰিকাৰ দেৱৰ যেতিয়া মানে মৃত্যু হৈছিলে সেইটো সময়ত বোলে কংগ্ৰেছ বোলে অহা নাছিলে কংগ্ৰেছে বোলে ৰাজনীতি কৰিছিলে কালি দেখোন তেওঁৰ ফেচবুক পষ্টত দেখোন ওলাই গ'ল
তেওঁৰ দেখোন ফেচবুক পোষ্টত ওলাই গ'ল ভূপেন হাজৰিকা দেৱৰ যেতিয়া মৃত্যু হৈছিলে 10 তাৰিখে সম্ভৱ খুব সম্ভৱ 10 নহয় মই পাহৰিছোঁ এতিয়া 9 দিনৰ পিছতে কিন্তু ৰাহুল গান্ধী দেৱ উপস্থিত হৈছিলে তেখেতৰতো ফেচবুক পোষ্টটো আছে নহয় ফেচবুক পোষ্টেতো মিছা কথা নকয় তেওঁ ইমান মিছা কথা ক'ব পাৰে ইমান মিছা কথা ক'ব পাৰে মানে আচৰিত আৰু মিছা কথা কোৱাৰো এটা মানে সীমা আছে তেওঁ সীমা অতিক্ৰম কৰি গৈছে ফটো আছে নহয় ফটোৱে কথা কয় ইমান মিছা কথা কেনেকৈ ক'ব পাৰে আজিকালিতো ৰাইজ আৰু মূৰ্খ নহয় ন এতিয়া মানে কি হৈছে যেনেকৈ কুকুৰে কণী পাৰিব সময়ত খুৰাং বিচাৰি ফুৰে খুৰাংটো নাপালে কি কৰে চটফটাই থাকে তাৰপিছত কি কয় য'তে পায় ত'তে কণী পাৰে সেই তেনেকুৱা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া মানে খুৰাং বিচাৰি ফুৰিছে আৰু যেনেকৈ পানীত পৰিলে মানুহে কি কৰে খেৰ খুঁটাডালে আশ্ৰয় বুলি ভাবে এতিয়া সেই তেনেকুৱা অৱস্থা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ বাহিৰে ৰাজনীতি কোনে কৰিছে মই বুজাইলোঁ প্ৰথমৰ পৰা শেষলৈকে তাৰপিছত এই যে BTC ইলেকশ্যন হৈছিলে মানুহ কোনে জইন কৰাইলে বিজেপিত মানুহ জইন কৰাইছিলে নহয় পাহৰিছোৱে তাৰপিছত দিলীপ শইকীয়া ডাঙৰীয়া বিজেপিৰ সভাপতি কি কৰিছিলে মোবাইলটো এনেকৈ স্পীকাৰত দি মুখ্যমন্ত্ৰী ভাষণ শুনাইছিলে এইবিলাক ৰাজনীতি কোনে কৰিছিলে য'ত জুবিন গাৰ্গ দেৱৰ পাৰ্থিৱ শৰীৰটো সৰুসজাই ষ্টেডিয়ামত ৰখা হৈছিলে সেই সময়ত বিজেপি ফূৰ্তি লাগিছিলে আকৌ তেওঁলোকে যোগদান কাৰ্যসূচী ৰাখিছে মুখ্যমন্ত্ৰী ভাষণ শুনাইছে এইবিলাক কৰি আছিলে তেওঁলোকে লাজ নালাগে তাৰপিছত কি কৰে দুৰ্গা পূজাত তেওঁলোকৰ ডাঙৰ ডাঙৰ নেতাবিলাকৰ ফটো শুভেচ্ছা বাণী ওপৰত জুবিন গাৰ্গ দেৱৰ ফটো লাজ নালাগে জুবিন গাৰ্গ দেৱক লৈ এনেদৰে ৰাজনীতি কৰিবৰ কাৰণে নিজৰ ফালে কিয় স্বীকৃতি নাচায় মানে ক'বলৈ গ'লে মই যে ক'লোঁ যে চোৰক ঘৰতে বৰপীৰা পাহিৰ দিছে বহিবৰ কাৰণে মানুহৰ আগত এনেই বিচাৰি ফুৰিছে চোৰ ক'ত এওঁলোকে কি কৰিব গৈছে এতিয়া ময়ো জুবিন আপুনিও জুবিন ইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজত জুবিন দাক ফ'ল'য়ে কৰা নাই ইমান ভণ্ড ফলোৱাৰ্ছ দেখা নাই ইমান ভণ্ড মানে কি ক'ম জুবিন দা অনুৰাগী মই দেখা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ভণ্ড অনুৰাগী হয় যদি সঁচা অৰ্থত অনুৰাগী হ'লেহেঁতেন ফ'ল' কৰিলেহেঁতেন